নমস্কাৰ সকলোকে আজি আকৌ হঠাৎ লাইভ কৰিলোঁ বিশেষ কোনো কাৰণ নাই আমি আমাৰ বিহুৰ প্ৰস্তুতি চলাই আছোঁ আমাৰ আখৰা আৰম্ভ হৈ গৈছে ইতিমধ্যে আমি কেইবাদিনো কৰিলোঁ ভাবিলোঁ যে আপোনালোকক অকণমান এটা আভাস দিওঁ আমাৰ আখৰাৰ স্থলীৰ মোৰ ঘৰতে গীতানগৰত আমি ইয়াতে কৰি আছোঁ সকলোৱে মই এবাৰ আমাৰ সকলোৰে মুখকেইখন দেখুৱাই ল'ম দেই এয়া অভিজিত হিৰেন দ্য ড্ৰামাৰ অপুদা গগনদা অনুৰাগ লেট কামৰ আৰু যুগল দিগন্ত দা এয়া নুপুৰ অ'কে চ' এওঁলোক মোৰ টিম মেম্বাৰ্ছ আৰু আমি পুৰা একদম লাগি গৈছোঁ আমাৰ প্ৰস্তুতিত আপোনালোকক ভাবিলোঁ অকণমান এটা গীত শুনাওঁ আমাৰ আখৰাৰ পৰা গতিকে বহুত বেছি পলম নকৰোঁ কেমেৰা কৰি ল'ব
আখৰাস্থলীৰ পৰা সকলোকে দেখুৱালোঁ, অকণমান পৰিৱেশ দেখুৱালোঁ। কেনেকুৱা পালে সকলোৱে জনাবচোন বাৰু। এতিয়া আমি অকণ গম পাই যাম যে আমি সঠিক ৰাস্তাত প্ৰেক্টিচ ঠিকে কৰি আছোঁ নে নাই কৰা, আমি অকণমান আইডিয়া পাই যাম। সং দীপলিনা বা ৰক দ্য ষ্টেজ, থেংক ইউ ছ' মাছ। এইবাৰ বিহু ফালিব লাগিব একদম একদম। ৰাহুল দত্ত মাই ফেভৰেট, থেংক ইউ। গীতাশ্ৰী ডেকা, থেংক ইউ ছ' মাছ। গুড ইভিনিং, সকলোকে ভাল লাগিছে বুলি কৈছে, ধন্যবাদ। আমাৰ গীতটি শুনি কেনেকুৱা পালে সকলোৱে জনাওকচোন, আমাক কমেণ্ট কৰি খুব ভাল লাগিব। ঠিক আছে, হৃদয় বাবা, হেল্ল' সেই বাবা পাবদা আহি গৈছে লাইভত। এইবছৰ আমি আকৌ ওলাইছোঁ আৰু ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু তোমালৈও বহুত বহুত বেষ্ট অফ লাক। আমালে আচলতে আমালে সকলোলৈ। আমাৰ বুলি নহয়, আমাৰ যিমান কলা কুশলী আছে সকলোকে আচলতে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। কাৰণ ইমান দিনৰ মূৰত আমি সকলোৱে ওলাই আহিছোঁ। সকলোৰে ভাল হওক, সকলোৰে ভাল অনুষ্ঠান হওক, সকলোৱে ভালকৈ গাওক, সকলোৱে ভালকৈ নাচক, ফূৰ্তি কৰক। মুঠতে এইবাৰ বিহু একদম খুব ভাল হ'ব লাগে, সেইটোৱে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা জনাইছোঁ যাতে কোনো বাধা আমি এইবাৰ নাপাওঁ। ক'ভিডৰ কাৰণে বিভিন্ন সমস্যাত আমি ভুগিলোঁ, বা বিহু আমি নাপালোঁ। কেৱল অনুষ্ঠানৰ কথা নহয়, আমি বিহু ঘৰতো আমি উদযাপন কৰোঁ। সেই ধৰণৰ যেতিয়া ক'ভিডে চাৰিওফালে ক'ভিডময় হৈ আছিল, তেতিয়া উদযাপন কৰিবলৈ মন নাযায় খুব এটা। সেই ক্ষেত্ৰতো মানে এইবাৰ ভাল হওক। আৰু এখন চুটি ছবি আহি আছে। বাবাদাই কৈছে মই মিছ কৰিলোঁ দীপলিনা। তাকেই, আমিও আপোনাক বহুত মিছ কৰিম এইবাৰ। বাবাদা আমাৰ খুব ছিনিয়ৰ মিউজিচিয়ান, পাপনদাৰ লগত বজায় তেখেত, পাৰ্কাছনিষ্ট, তেখেতো চাই আছে। আমাৰ যিখিনি প্ৰগ্ৰাম যোৱা বছৰ এটা দুটা আমি কৰিছিলোঁ, সেইকেইখনত বাবাদা আমাৰ লগত বজাইছিল, আৰু আমি খুব মিছ কৰিছোঁ বাবাদাক। তেখেতৰ চিনচিয়াৰিটি, তেখেতৰ যি প্ৰেজেঞ্চ আমি সদায় মিছ কৰিম। নিশ্চয় আমি আফটাৰ বিহু লগ পাম। চ' এখন চুটি ছবি আহি আছে, নামটো হৈছে উইণ্ড চাইম। চুটি ছবিখন অতি সোনকালে আহিব। মই আচলতে মোক ক'বলৈ মানা আছিল, তথাপিও মই ক'ম 9 তাৰিখ নহ'লে 10 তাৰিখ। এই ধৰণৰ এটা আমি প্লেনিং কৰি আছোঁ। চ' আপোনালোকে কিন্তু মোক সহায় কৰিব লাগিব। চুটি ছবিখন অকণমান সকলোৰে লগত ৰিলেটেড এটি কাহিনী, এটি খুব মৰম লগা কাহিনী, আৰু সাম্প্ৰতিক সময়ৰ লগত মিলি যোৱা এটি কাহিনী। এই 2 বছৰ আমি কি কি ভুগিছোঁ, প্ৰতিখন ঘৰৰ আমি কি কি ভুগিছোঁ, তাৰে মাজৰ কাৰোবাৰ লগত নহয়তো কাৰোবাৰ লগত মিলি যাবই, মই সেইখিনি জানো। কাৰণ এইটো খুব এটা ৰিলেটেবল কাহিনী হৈছে। আৰু আমাৰ গোটেই টীমটো খুব নতুন। অনামিকা শৰণীয়া ডিৰেকশ্যন কৰিছে, চন্দ্ৰই DOP, বেদান্তে এডিট কৰিছে, ধনজিতে কালাৰ কৰিছে, আৰু কেইবাজনো আছে, ৰঞ্জিত, শশাংক, কমল, পল্লৱ, কৌশিক শইকীয়া, তাৰপাছত আমাৰ তৰালী বা আমাৰ BGM কৰিছে, আমাৰ আৱহ সংগীত কৰিছে আমাৰ চুটি ছবিখনৰ। গতিকে আমি যথেষ্ট আশাবাদী চুটি ছবিখনক লৈ। Bengali people are friendly, sweet and talented in singing and dancing culture. Yeah, that's true, but I'm not Bengali, I'm Assamese. So yeah, সেইটোৱে কথা। আমাৰ উইণ্ড চাইমখন আহিব, আপোনালোকক মই অৱগত কৰি থাকিম সময়ে সময়ে। অতি সোনকালে আহিব, মানে আৰু এসপ্তাহ আছে হাৰ্ডলি, বিহুৰ আগত আহিব। আছে ৰাইজসকল, আপোনালোকে ভালে থাকক, কুশলে থাকক, আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আৰু এইখিনিতে মই মোৰ লাইভটো সামৰিছোঁ। আমাৰ উইণ্ড চাইম আহি আছে, নাপাহৰিব। মই আপডেটছ দি থাকিম, আপোনালোকে চাব লাগিব। মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে একদম পাই যায়, সময়মতে পাই যায় আমাৰ চুটি ছবিখন। এটি আমাৰ মৰম লগা প্ৰয়াস। বাকী সকলোলৈ মৰম বিলাইছোঁ। বহুত বহুত ধন্যবাদ। মই এইখিনিতে আমাৰ লাইভটো সামৰিলোঁ।